নমস্কাৰ, মই হেৰজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সোণৰ অসম চেনেলটিলৈ। আৰু আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এটি ধুনীয়া নামেৰে নামাকৰণিত কৰা অসমৰ এক অন্যতম ঐতিহাসিক পৰ্বতলৈ, যাৰ নাম হৈছে গাভৰু। তো ক'ত আছে এই গাভৰু পৰ্বত আৰু এই পৰ্বতখনৰ নাম গাভৰু কিয় ৰখা হ'ল, ইয়াৰ বিশেষত্ব কি আছে কি নাই, গোটেইখিনি দেখিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোলৈ শেষলৈ চাই থাকিব। তেন্তে বলক দেৰি নকৰোঁ, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ টিয়কত, আৰু টিয়কৰ পৰা সেই ঠাইডোখৰলৈ 15 কিলোমিটাৰমান হ'ব। তেনে বলক মোৰ লগত আহি থাকক, ভিডিঅ'টো আগবাঢ়োঁ, জাগাখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ কি আছে। বলক চাওঁ যে বহুত ভাল লাগিব। পিন্ধি লওঁ, কাৰণ ইলেকশ্যনৰ বতৰ, পুলিচে ধৰিলে লগালগ 10,000 টকা ফাইন আৰু গাড়ী আণ্ডাৰ মে। সেইটো কাৰণে হেলমেটটো পিন্ধি ল'লোঁ, সেইটো কাৰণে ছেফটি। বলক গৈ থাকোঁ আমি। জয় হনুমান, জয় বজৰংবলী। এদিকে আছে বান্দৰ, জয় বজৰংবলী। গাভৰু পৰ্বতত বোলে দাৰ্জিলিঙৰ ফাৰ্ষ্ট কপি, দাৰ্জিলিঙৰ দৰে পাহাৰত ধুনীয়া টপত যাব পাৰি। তো বলকচোন আজি গাভৰু পৰ্বতৰ একদম ওপৰলৈ যাওঁ। এতিয়া সময় হৈছে 11:25 আৰু আমি অলপ ৰখিছোঁ। বহুত গৰম, সূৰ্য আজি একদম মূৰৰ ওপৰত। তো বলক যাই থাকোঁ। কি আছে গাভৰু পৰ্বতত, কেনেকুৱা, গোটেইখিনি মোৰ লগতে আপোনালোকে চাওক। প্ৰথমবাৰ যাব ওলাইছোঁ আৰু পিছফালে দেখিছে এয়া চাহ বাগিচা, চাৰিওফালে চাহ বাগিচা, একদম সেউজীয়া পৰিৱেশ। বলক তেন্তে আমি সেউজীয়া পৰিৱেশৰ মাজত আকৌ সোমাই যাওঁ, আহক। ফাইনেলি আমি গাভৰু পৰ্বতৰ এই ৰাস্তাটোত সোমাইছোঁ, আৰু সঁচাকৈ একদম সঁচাকৈ বহুত ধুনীয়া, বহুত ধুনীয়া। চাৰিওফালে সেউজীয়া সেউজীয়া, সেইফালে সেই পাহাৰ। সঁচাকৈ বহুত ধুনীয়া, আপোনালোকে আহক। সঁচা ইয়াতে ঘৰ বান্ধি থাকিলোঁ নেকি? একদম যাব মন নাই মানে, ইয়াতে ঘৰ বান্ধি এটা থাকি যাওক। চিৰিয়াছলি একদম কি মজাই। পাহাৰৰ ওপৰত গৈ আছোঁ। গাড়ী নাযাব নাযায়। মজা, একদম মজা প্লেচ। আৰু নাযাব গাড়ী। আৰু গাড়ী নাযাব সেইফালে। তো বলক আমি সেই পাহাৰৰ ওপৰলৈ যাওঁ, আহক। আৰু চাওক, আমি এইখিনি আহোঁতে ভাগৰ লাগিল, কিন্তু যিবিলাক চাহ শ্ৰমিকে সেই পাহাৰৰ ওপৰত পাত তুলি পেলাই লৈ আহে পিঠিত বান্ধি, তো ভাবক কিমান কষ্ট হয় সিহঁতৰ। আৰু বৰষুণৰ বতৰতো দেখিছে কেনেকুৱা ৰাস্তা। আৰু সেই ওপৰলৈ যাওঁ আমি। ওপৰত একদম ভাগৰ লাগিছে। আৰু এই গাভৰু পৰ্বতখন একচুৱেলি আহোম মানে বুৰঞ্জীৰ মতে ইয়াত এজন গাভৰু নামৰ মহিলা বাস কৰিছিল। সেই নামতে এই পৰ্বতখনক গাভৰু পৰ্বত বুলি কোৱা হয়। আৰু এইখন একচুৱেলি নাগালেণ্ড আৰু অসমৰ বৰ্ডাৰ
বৰ্ডাৰ বুলি ক'ব পাৰি। সেইফালে আছে আপোনাৰ নাগালেণ্ড বৰ্ডাৰ আৰু এইফালে অসম। তো আমি বহুত ওপৰত আহিলোঁ। ওপৰত আহি আকৌ সেয়া দেখিছে একদম টপ, সেই টপলৈ যাওঁ ওপৰলৈ। একদম ধামাকা হ'ব আজি, একদম ধামাকা ওপৰত। ৰাস্তাই নাই যাবলৈ, তথাপিও যাওঁ। ৰাস্তাই বিচাৰি পোৱা নাই। এই ৰাস্তা, এই গৰুটো কি, ক'ৰ পৰা আহিছে গৰুটো? ঐ গৰু, ভাগা চাগা নালাগে নেকি? গৰুৰ ভাগৰ চাগৰ নাই। একদম মজা। এই আমাৰ অসম, এয়াই হ'ল আমাৰ অসম। একদম টপত গৈ আছোঁ। এনেকুৱা ভাগৰ লাগিছে। হা? বাগলাই কি ক? অঁ বিষ্ণু, আজি পাহাৰ বগাই বগাই কপৌ ফুল আনিমে ব'ল। সেই তলফালে চাওক কিমান কিমান ধোঁৱা। পাহাৰ বগাই বগাই মাজুলী কপৌ ফুল আনি দিম। সেয়া চাওক কিমান কিমান ওপৰত আহিলোঁ। বহুতেই ভাল লাগিছে একদম। আৰু ইমান ৰ'দ তাত। সেইখন নাগালেণ্ডৰ পাহাৰ, সেয়া আগফালে সেয়া দেখিছে নাগালেণ্ডৰ পাহাৰ। সেয়া সীমা, নাগালেণ্ড অসম আমাৰ সীমা। আৰু এইখনেই হ'ল সোণৰ অসম, সঁচাকৈ সোণৰ অসম। বিষ্ণু কেনেকুৱা লাগিলে? সঁচাকৈ ভাল লাগিছে। হা? আৰু ফাইনেলি আমি পাহাৰৰ ওপৰ পালোঁ, আৰু ইয়াৰ ওপৰৰ পৰা দৃশ্য। ব'লক তললৈ উভতি যাওঁ, দেৰি নকৰোঁ। আখড়া বন্দনা করি সরস্বতী মায় গো বলি, আখড়া বন্দনা করি সরস্বতী। তো আহিয়ে আমি খুৰা এজনক লগ পালোঁ। তো খুৰাজনকে সোধোঁ, আৰু কিমানমান গাঁও আছে ইয়াত চাহ বাগিচাৰ লগত জড়িত? 25খনমান হ'ব নেকি? 25খনমান হ'ব। আপুনি পাত পাতিব আহিছিল নেকি? আচ্ছা, কিমানমান এনে দৰমহা দিয়ে আপোনালোকক? দৰমহা 100 কিমান পায় দৰমহা। আৰু ইমান কষ্ট হয় আপোনালোকৰ ওপৰত গৈ পাত তুলি আকৌ পাত সেই বোজা কান্ধত লৈ আকৌ তলত নামি আহিব লাগে। তো এয়া আছিল গাভৰু। আপোনালোকেও আহক, আহি ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য ইয়াতে উপভোগ কৰক। আৰু সঁচাকৈ বহুতেই ধুনীয়া সঁচাই শুনি আছিলোঁ যদিও
আজি দেখিলোঁ। তো সেইফালে নাগালেণ্ড বৰ্ডাৰ আছে আপোনাৰ হয় আগত আছে আগত নাগালেণ্ড বৰ্ডাৰ। তো তাৰ মানুহ আহেনে নাই ইয়াত? নাই নাই নাহে ন? এখন আৰু 28 হিলছ বুলি কয়, তাত পিকনিক প্লেচ আছে, আপোনালোকে আহিব পাৰে। পিকনিক প্লেচ সঁচাই ধুনীয়াকৈ, ইয়াত যদি পিকনিক খোৱা যায় সঁচাই বহুত বেছি ভাল লাগিব। তো এয়াই আছিল গাভৰু পৰ্বত, আৰু গাভৰু পৰ্বত আহি পেলাই সঁচাই বহুত ভাল লাগিছে। আপোনালোকে আহিব, আৰু কি দেখুৱাব পাৰিলোঁ সেইটো নাজানো, হয়তো আপোনালোকে নিজে আহিলে নিজ চকুৰে দেখিলে সঁচাই বহুতেই মানে আনন্দিত, বহুত বেছি ভাল পাব। তো আমাৰ ফালৰ পৰা এইখিনি আপোনালোকক আগবঢ়ালোঁ ভিডিঅ'টোৰ যোগেদি। তো যদি ভাল পালে সঁচাই ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব। এইটো নতুন চেনেল হয় সোণৰ অসম। এইখিনিয়ে আজিলৈ আহিছোঁ। জয় অসম।